সেইটোৱে ব'লা দাদা ৰুম পাম নেকি? পাব। দুটা ৰুম লাগিছিলে। আইডিখন দিয়া। এইটো লওক। ইয়াতে এটা চহী কৰি দিয়া। ফাৰ্ষ্ট ফ্ল'ৰত যোৱা, আমাৰ মানুহ আছে, ৰুমখন দেখাই দিব। থেংক ইউ। ৱেলকাম। ৱাও ইমান ধুনীয়া ৰুম আমি ইয়াতে কিন্তু বেছি দিন থাকিম দেই জান কিবা খাবলৈ মন গৈছে বহুত ভোক লাগিছে লৈ আহা না কিবা ওকে তুমি ফ্ৰেছ হোৱা মই কিবা খাব আনি আছো ওকে জানো খানা আহি গ'ল চাওঁ কি আনিছা নাই নহ'ব আগত দিয়া তাৰ পিছত দিম উফ দিয়া না বৰ ভোক লাগিছে নহ'ব অকণমানতো মৰম কৰিব লাগে ন ইমান ধুনীয়া জেগাত ফুৰাবলৈ আনিছো তোমাক আৰে জান আছোৱে চোন দিমটো আগতে খাবলৈ দিয়া না বৰ ভোক লাগিছে জান আজিতো দেৰিয়ে হ'ল কালি আমি ক'ত যামনো তুমি য'ত যাব খোজা তাতেই নিম হ'ব দিয়া বহুত ভাগৰ লাগিছে মোৰো বৰ ভাগৰ লাগিছে জান অকণমান মূৰটো মালিচ কৰি দিয়া না আৰু মোক কোনে দিব আৰে বাবা ৰাতি দিমতো ৰবাচোন ভাস্কৰক এটা ফোন কৰোঁ সিহঁতৰ ইমান দেৰি লাগিছে হেল্ল' ক'ত আছা তহঁতে আমি আহি পালোঁ ইমান দেৰি লাগিছে যে গাড়ী ৰখি দেৰি হ'ল দে বাৰু আৰু শুনচোন তহঁতৰ ৰুমটো বুক কৰি থৈছোঁ একেবাৰে দে আমি সোমাই যাই আছোঁ ব'লা ব'লা ঐ আহিলি তহঁতে ভাগৰে লাগি গ'ল আজি দেখোন দেৰিয়ে হ'ল ক'তনো যাম আৰু আমি এতিয়া আমি আহোঁতে ওচৰতে বৰ ধুনীয়া পাৰ্ক এখন দেখিছোঁ গোটেইকেইটা তালৈ যাওঁ ব'ল হয় নেকি তেন্তে পাৰেচোন ব'লা তাতে যাওঁ গোটেইকেইটা শুনা না জান ধৰাচোন ৰবা পৰিবা ভাস্কৰ শুনা না মোৰ শ্বপিং কৰিব আছে ব'লা নাযাওঁ শ্বপিং তুমি শ্বপিং কৰিব গ'লে কিমান যে টাইম লগোৱা মই বৰে হৈ যাওঁ এনেকৈ মুখখন উফুন্দাই আছা যে কিনো হ'ল চোৱাচোন মেঘা মোৰ অলপ শ্বপিং কৰিবলগীয়া আছিলে শ্বপিঙততো অলপ টাইম লাগে ভাস্কৰে হেনো মোৰ লগত শ্বপিং কৰিব গ'লে বৰ লাগে হেনো ড'ণ্ট ৱৰি নিশা শ্বপিং মোৰো নথকা নহয়
এটা কাম কৰোঁ আমি দুজনীয়ে যাওঁ ব'লা অঁ সৌৰভে মোক কৈছিলে কিন্তু তোমাৰ লগতে যাওঁ ব'লা ব'লা ঐ মেঘাত দেখোন আকৌ ঘূৰি আহিছে কি ক মেঘা মোক চিগাৰেট টানা দেখিলে আকৌ ঘেং ঘেঙাই উঠিব ৰুমটো দেখোন চিগাৰেট গোন্ধাইছে অঁ ইমান গোন্ধাইছে চিগাৰেট নহয় এডালহে ধূপ জ্বলাইছোঁ ধূপৰ গোন্ধ কেতিয়াৰ পৰা এনেকুৱা হ'ল অ' নহয় অ' তোমালোকে এইবোৰ মিছাতে ভুল বুজিছা ধূপৰ গোন্ধটো বৰ অদ্ভুত আমিও তাকে ভাবি আছো ন ভাস্কৰ অঁ মোৰ ফোনটো থাকি গৈছিল সেইকাৰণে আকৌ ৰুমলৈ আহিব লগা হ'ল দিয়া বাৰু আমি যাওঁ আহোঁতে অলপ সময় লাগিব কিন্তু কিমান সময় লাগিবনো 2 ঘণ্টামান লাগিব ঠিক আছে যোৱা কিবা প্ৰব্লেম হ'লে ফোন কৰি দিবা বাই অ'কে বাই ঐ ভাল বচালি ভাই আজি মৰিলো হয় বাপেকে তই ধূপডাল ভাল জ্বলালি এই ৰোজ চিন্তা নকৰিবা মে শুনা ঘৰত এনে কিমান খাওঁ মা দেউতা গমেই নাপায় বাপৰে মানিছো দে তোক দোষ আচ্ছা সিহঁতৰতো টাইম লাগিব আমি দুটা কি কৰিম ৰুমতে বল আমিও ফুৰি আহোঁ ঠিক আছে বল চৰি একচুৱেলি মই ভাস্কৰক বিচাৰি আহিছিলোঁ মোৰ ভুল হৈছে তুমি বেয়া নাপাবা মই দৰ্জাখন নক কৰি আহিব লাগিছিলে নাই একো নাই সি অলপ ওলাই গৈছে মই বাথৰুমত আছিলোঁ ভাস্কৰ আহিলে দৰ্জাখন খুলিব নোৱাৰিব কাৰণে মই লক নকৰিলোঁ অ' চৰি মই তেনেকৈ আহিব নালাগিছিলে তই ইয়াত কি কৰি আছ মই তোক বিচাৰি আহিছিলোঁ তই থকা বুলি ভাবিছিলোঁ নিচাৰ একো দুখ নাই মই যাওঁ দে পিছত আহিম নিচা ভাল কাপোৰ পিন্ধি থাকিব নোৱাৰা নেকি তাৰ আগত তুমি এনেকৈ ওলাব লাগে না আৰে মই বাথৰুমত আছিলোঁ দৰ্জা লক কৰিলে তুমি ৰুমত আহিবা কেনেকৈ সেইকাৰণে মই হুকটো দিয়া নাছিলোঁ মইতো নাজানো হঠাৎ তেনেকৈ সৰব সোমাই আহিব বুলি ঠিক আছে সি আহি পালা তাৰপিছত এইটো অৱস্থাত তাৰ লগত কথা পাতি আছে যে আৰে বাবা কিমান কম সি হঠাৎ আহি ওলাইছে ঘপককৈ কি পিন্ধি ল'ম তুমিতো মোৰে ভুল দেখি থাকা এনেকৈ কাজিয়া লাগি নাথাকিবা দেই চাওঁ গুচা মই কাপোৰ পিন্ধি লওঁ বল যাও নিচা ক'ত তুমি মাতা ঐ কি হ'ল নাই একো নাই ব'লা
নিশা তুমি কান্দিছা? নাই, ক'ত কান্দিলোঁ? এনেই ইয়াতে। ঐ নিশা কিয় কোৱা? কি হৈছে কোৱাচোন? মই দেখিছোঁ নহয় তুমি কান্দিছা। মিছা কিয় কোৱা? চোৱাচোন সৌৰভ, ভাস্কৰে মোক কেনেকুৱা কথা কয়। আজি ৰাতিপুৱা ইনচিডেণ্টটোৰ কাৰণে সি মোৰ লগত ভালকৈ এষাৰি কথা কোৱা নাই। আগে পিছেও মোক যিকোনো কথাত ইনচাল্ট কৰে। মই কিবা খেলা বস্তু নেকি? মই কষ্ট নাপাওঁ নেকি? নাকান্দিবা, এনেকৈ কান্দে নেকি? সি ভুল বুজিলে কাৰণেহে। সৌৰভ, তুমি সঁচাই বৰ ভাল BF। মই দেখিছোঁ নহয় তুমি মেঘাক কিমান ধুনীয়াকৈ ট্ৰিট কৰা, আৰু মোক ভাস্কৰে। নাকান্দিবা। সৌৰভ, মই তেতিয়াই বুজি পাইছোঁ তোৰ মতলব। তেনেকৈ ৰাতিপুৱা ৰুমত সোমাই আহোঁতে। ভাস্কৰ, পাগল হৈছা নেকি? তুমি তাক কিয় এনেকৈ কৈছা? কি হৈছে? কিয় ইমান চিঞৰ বাখৰ কৰি আছা তোমালোকে? মেঘা, নিজৰ বয়ফ্ৰেণ্ডক চম্ভালা, নহ'লে ইয়াক মই। কি কৰিবি হে তই? তই কাক কথা কৈছা? তই এটা মস্ত মূৰ্খ। নিচাৰ নিচিনা ছোৱালী এজনীক তই এনেকুৱা অৱহেলা কৰিছ। আৰে তাই মোৰ গাৰ্লফ্ৰেণ্ড হ'ব লাগিছিল, অন্ততঃ ইমান দুখ নাপালেহেঁতেন। কি কৈছা তই? ভাস্কৰ, বহুত হ'ল তোমাৰ। নিজকে এবাৰ চাইছানে? সদায় সদায় কিবা নহয় কিবা এটাত কাজিয়া লাগিবই। সৌৰভক দেখিছা মেঘাক ইমান ট্ৰিট কৰে? মেঘা ইমান আমনি কৰাৰ পিছতো। নিশা, তুমি কোন হয় মোৰ কথা এনেকৈ ক'বলৈ? সৌৰভৰ বয়ফ্ৰেণ্ড হয়, তাক মই যি কৰিব ক'ম সি তাকে কৰিব। সি মোৰ তলত চলিবই লাগিব। মেঘা, কি ক'লা এইবোৰ তুমি? তোমাৰ বয়ফ্ৰেণ্ড হ'লো বুলি তোমাৰ তলত চলিম নেকি? মই তোমাৰ বয়ফ্ৰেণ্ডহে, গোলাম নহয়। আৰু ভাস্কৰ, নিশা তোৰ গাৰ্লফ্ৰেণ্ডহে, গোলাম নহয়। আচলতে তহঁতে সঁচা প্ৰেমৰ অৰ্থই বুজি নাপালি। আমি দিয়া মৰমবোৰ তহঁতে উপলঙা কৰি পেলালি। মই ইয়াত আৰু 1 মিনিট সময় নাথাকোঁ। পস্তাবা তুমি ভাস্কৰ, পস্তাবা। বাদ দিয়া সিহঁতক। নিশা, ব'লা আমি যাওঁ। আৰু মেঘা, নেক্সট টাইম কাকো গোলাম হিচাপে ব্যৱহাৰ নকৰিবা। মাইণ্ড ইট।